মুদ্ৰা য'ত এদিনৰ বাবে অচল, সামগ্ৰী বিনিময়েই য'ত আচল, সেয়াই ঐতিহাসিক জোনবিল মেলা। মাঘৰ প্ৰথম দিনটোৰ পৰাই মৰিগাঁৱৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে জোনবিল মেলা। ভূমিপুত্ৰ তিৱাসকলৰ এয়া জাতীয় ইতিহাস, হাজাৰ বছৰীয়া পৰম্পৰা। পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে মামা মামীসকল, আনিছে আদা, হালধি, নেমু, কাঠ আলু ইত্যাদি। লৈ যাব চিৰা, পিঠা, সান্দহ, মাছ ইত্যাদি। কুমড়া, আলু আৰু কচু, জলকীয়া, মাছ, শুকন মাছ, চিৰা, জলপান, আদা, হালধি আৰু কি জলকীয়া, পিঠা, চিৰা, সান্দহ চব লৈ যাব। আৰু এই জোনবিল মেলালৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে তিৱা জনগোষ্ঠীয় লোকসকলে। আহিছে আহে, আমি ৰজা মানিব আহে আৰু ইয়াত। আমাৰ পাহাৰ পৰা মৰ্টেন চাইডৰ পৰা মুখাগুৰি পৰা আহিছোঁ। আগতে আহে নহয়? প্ৰত্যেক বছৰে আহোঁ। পাহাৰৰ তিৱাসকলক মামা মামী সম্বোধনৰ আঁৰত আছে সন্মান আৰু সম্প্ৰীতিৰ বাৰ্তা। ইয়াত আমাৰ মামা মামী সম্বন্ধিত হয়। ইয়াৰ অৰ্থ কিন্তু বহুত ডাঙৰ মামা মামী শব্দটো। মানুহে ভাবে যে সৰু, কিন্তু আচলতে সেইটো নহয়। মানে বিৰাট ডাঙৰ সমন্বয়ৰ প্ৰতীক মামা মামী শব্দটো, আৰু মৰম চেনেহৰ প্ৰতীক। আমি ভাল পাওঁ মামা মামী বুলি ক'লে। বৃহস্পতিবাৰে পুৱা প্ৰথমে পৰম্পৰা অনুসৰি দেওশালত পূজা কৰা হয়। তাৰ পিছতেই মেলাথলীত উত্তোলন কৰা হয় পতাকা। পতাকা উত্তোলন কৰি গোভা ৰজাই ক'লে, মেলাৰ বাবে এডোখৰ স্থায়ী ভূমিৰ প্ৰয়োজন। আমাৰ যিটো মানে কি কয়, মেলাৰ যিটো মানে কি কয়, আমাৰ ভূমি মানে দৰকাৰ। চৰকাৰে মানে ভূমি দিলে ভাল হয়। আমাৰ মেলাৰ প্ৰথম দিনটোতে আগমন ঘটিল বহু লোকৰ। হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ পৰম্পৰাক জনাৰ, বুজাৰ, চোৱাৰ অপাৰ আগ্ৰহ সকলোৰে। এইবাৰ প্ৰথম আহিছোঁ, মই পাঠশালাৰ পৰা আহিছোঁ। আমি শুনি আছিলোঁ আগতে, মই নগাঁৱত চাকৰি কৰা সময়তো চোৱাৰ ইচ্ছা আছিল খুব এটা, কিন্তু নহ'ল। আজি ফেমিলি লৈ আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীৰ ৰাজগড়ত থাকোঁ। কিন্তু এইবাৰ মানে ভাবিলোঁ যে আমি স্বচক্ষুৰে অকণমান মেলাখন এটেণ্ড কৰোঁ, কাৰণ আগতে টিভিত দেখিছোঁ বা শুনি আছোঁ। উল্লেখযোগ্য যে শুকুৰবাৰে বহিব বিনিময় হাট। সমূহীয়াভাৱে জোনবিলত ধৰিব মাছ। কেমেৰা পাৰ্চন আকাশ